Welcome to Double Hashtag Okhama Information BSc Medical Technology course result কেতিয়া কখনা হ'ব সো এটো বিষয়ে আমি আলোচনা কৰিম আপোনালোকৰ এক্সামটো হৈ গ'ল সো ৰিজাল্টটো কেতিয়া দিব আমি এইটো ভিডিওত আলোচনা কৰিম সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকৰ এডমিশনৰ কাৰণে নোটিছ আহিছিল ইয়াতে আপোনালোকে চাব পাৰিছে এডমিশন ইনটু BSc Medical Technology course ইয়াতে আপোনালোকে চাব পাৰিছে এই নোটিছটো আপোনালোকৰ প্ৰকাশ পাইছিল 21 সেপ্টেম্বৰ তাৰিখে আপোনালোকৰ এই নোটিছটো প্ৰকাশ পাইছিল আৰু ইয়াতে আপোনালোকৰ অফলাইন এপ্লাইৰ লাষ্ট ডেট আছিল ইয়াতে আপোনালোকৰ 15 অক্টোবৰ তাৰিখে আপোনালোকৰ লাষ্ট ডেট আছিল ইয়াতে আপোনালোকে চাব পাৰিছে আৰু আপোনালোকে 15 অক্টোবৰ তাৰিখৰ আগত আপোনালোকে অফলাইন যোগে আপোনালোকে ফর্ম ফিল আপ কৰি আপোনালোকে হেড অফিসত গৈ কিনে আপোনালোকে জমা দিছিল আপোনালোকে এই চাব পাৰিছে এই ফর্মটো আপোনালোকে অফলাইন যোগে আপোনালোকে জমা দিছিল গৈ কিনে ইয়াৰ পিছত আপোনালোকৰ ষ্টুডেন্ট বহুত বেছি হোৱাৰ কাৰণে আপোনালোকক এক্সাম পতাৰ সিদ্ধান্ত ললে সো এক্সাম পতাৰ সিদ্ধান্ত লোৱাৰ কাৰণে আপোনালোকক বেলেগকৈ এটা নোটিছ দিয়া হ'ল সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব ইয়াতে আপোনালোকে চাব পাৰিছে এই নোটিছত কি কৈছে আমি চাম ইয়াতে আপোনালোকে চাব পাৰিছে এডুকেশ্যন এক্সামিনেশ্যন আপোনালোকৰ যেটো নোটিছ ইয়াতে এক্সামৰ কাৰণে নোটিছটো দিয়া হৈছিল আপোনালোকৰ 20 অক্টোবৰ তাৰিখে আপোনালোকৰ দিয়া হৈছিল নোটিছটো ইয়াতে আপোনালোকৰ লিখা আছিল যে 6 নৱেম্বৰত আপোনালোকৰ এক্সামটো হ'ব সানডেৰ দিনা সো আপোনালোকৰ এক্সামটো হৈ গ'ল ইয়াতে আপোনালোকৰ কৈছিল আৰু যে এক্সামটো 10টাৰ পৰা 12টা লৈকে আপোনালোকৰ এক্সাম হ'ব 2 ঘণ্টা সো আপোনালোকৰ এতিয়া ৰিজাল্ট দিয়াৰ কাৰণে আপোনালোকৰ মিনিমাম 20 দিন মান লাগিব পাৰে সো ইয়াৰ পিছত আপোনালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে আপোনালোকৰ কোনটো তাৰিখত আপোনালোকৰ ৰিজাল্টটো দিব বুলি এটা অনুমান কৰিব পৰা যায় 25 নৱেম্বৰৰ পিছত আপোনালোকৰ ৰিজাল্টটো দিয়াৰ আশা কৰিব পৰা যায় সো যেতিয়া ৰিজাল্টটো ঘোষণা হ'ব আপোনালোকক জনাই দিয়া হ'ব আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস watching this video